মানুহবিলাকৰ আকৌ কি হ'ল ইমান দেৰি যে আহিয়ে পোৱা নাই আমি যে কেতিয়াবা আহি ৰখি আছোহি জল্দি মাত মানুহবিলাকক জল্দি মাত মই একেবাৰে ড্ৰাইভিং চিটত বহি যাবলৈ ৰেডিয়ে হৈ আছো কেনেকৈ ৰ'ব ফেৰীখন ষ্টাৰ্ট নকৰিব মানুহবিলাক আহিয়ে পোৱা নাই নহয় ধেই একেবাৰে মানুহবিলাক আহিব পৰা নাই সোনকালে মই একেবাৰে ফেৰীখন চলাও লাগি আছে আহিছো ৰহ খজতিকা আহিলে আপুনি একেবাৰে খৰি চৰি লৈ আহিলে খৰিকোপা বিচাৰোঁতে বহুত দেৰি লাগিলে নহয় মই একেবাৰে ককা দতি ভাগৰ জেওৰাখনকে ভাগি লৈ আহিলো খজতিকাই ককা দতিয়ে গম পালে আকৌ পিঠি ফালিব নাপায় মই একেবাৰে পিছফালৰ জেওৰাখনহে আনিছো গম নাপায় যদি একো নাই বাৰু এতিয়া যাওক খৰিখিনি একেবাৰে ফেৰীতে উঠাই দিয়ক উঠাই দিওঁ গেডেলাকাই আপুনি একেবাৰে ড্ৰাইভিং চিটত উঠি আছে নেকি ফেৰী চলাবলৈ খজতি তহঁতি কেলে ইমান দেৰি কৰিছে সোনকালে যাব লাগে আকৌ গেডেলাকাই আপোনাৰ একেবাৰে যাওঁ লাগি আছে পিন্ধুলে সেইসোপা কি আনিলি মোনাতে একেবাৰে চব লৈ আহিছো নহয় মই চাউল দালি আলু পিঁয়াজ তেল যা তেতিয়াহ'লে ফেৰীতে উঠাই নেকি কঁকাল বিষাই গ'লগে এইসোপা থাকি থাকি একো নহয় পিন্ধো গৈ ভাল লাগিব নহয় একেবাৰে আমি ব্ৰহ্মপুত্ৰ নদীয়েহে যাম যাবলৈ হ'লেই নেকি হৈছে শুকান দাই আপুনি যে একেবাৰে চিলিণ্ডাৰ লৈ আহিছে শুকান দাই মই খৰি লৈ আহিছো নহয় চিলিণ্ডাৰ কেলে আনিলে খৰিখোপা যদি কেনেবাকে তিতি যায় বেয়া হৈ যায় তেতিয়াহ'লে ভাত কেনেকে বনাবি নদীৰ মাজত আকৌ খৰি ক'ত পাবি সেইকাৰণে মই চিলিণ্ডাৰটো লৈ আহিছো শুকান দাই ভালে কৰিলে চিলিণ্ডাৰটো লৈ আহিলে এতিয়া আৰু ন' টেনচন নদীৰ মাজত দুদিন থাকিব লাগিবতো তেতিয়াহ'লে চিলিণ্ডাৰটো ফেৰীৰ ওপৰতে উঠাই থৈ আহোঁ যাওক আৰু আহিবলৈ কোন বাকী আছে এতিয়া ককা আৰু ভীম বৰ্তা ল'ৰাটোহে আছেগে আৰু এইকেইটা একেবাৰে সোনকালে আহিবলৈ দেখা নাই ইমান দেৰি লগাইছে পালোহিয়ে ৰ ককা আপুনি যে একেবাৰে বৰশী চৰশী লৈ আহিছে মই আকৌ ব্ৰহ্মপুত্ৰৰ মাজত একেবাৰে বৰশী বাই মাছ ধৰিম আকৌ মজা পিছে কেইদিন লাগিব ঘূৰি আহোঁতে ব্ৰহ্মপুত্ৰৰ পৰা ককা যাওঁতে এদিন লাগিব ঘূৰি আহোঁতে এদিন লাগিব দুদিনত আমি ব্ৰহ্মপুত্ৰ ফুৰি শেষ কৰি দিম মজা তেতিয়া উঠি লওঁগে ৰ ফেৰীতে দাদী আমি এখন নাওতে ব্ৰহ্মপুত্ৰ ফুৰিমগে নেকি ল'ৰা আমি একেবাৰে এইখন ফেৰীতে উঠি পিকনিক খামগে নহয় ভীম বৰ্তা আহি পালেহি পালোহি বাকী মানুহবিলাক আহিলে নাই চব আহিলে নহয় আপুনিহে একেবাৰে লাষ্টত আহিছে বই তেতিয়া উঠিয়ে লওঁগে যাওঁৱেই আৰু মাই ব'লা দাদী মই উঠিব পাৰিম জানো ইমান ওখ পাৰিবা ব'লা মই আছো নহয় ভয়হে লাগিছে দেখোন দাদী ভয় কৰিব নালাগে আহা মই আছো নহয় তেতিয়াহ'লে চব ৰেডি নে ৰেডি যাবলৈ দে কেনেলা ফেৰী ষ্টাৰ্ট দি দে যাবলৈ দে যাবলৈ যাওক মজা লাগিব গৈ তেতিয়াহ'লে মই ৰচি চচি খুলি দিছো দেই এতিয়া যাবহে আৰু ব'লা খা বাপেকে ভীমকলটো কি হ'ল ভীম তই মোৰ প্ৰেছাৰৰ টেবলেট খোপা থাকিলে নহয় ঘৰত মই হাউকে গৈ ঘৰৰ পৰা টেবলেট খোপা লৈ আহোঁগে দেই তোমালোকে নাযাবা ভীম বৰ্তাকো কেলে গ'লগে পটককে নামি মই ফেৰী ষ্টাৰ্ট দিয়ে দিলো নহয় চলিব এতিয়া ৰচি চচি খুলিয়ে দিলো ঘূৰি আহক ফেৰী যাবলৈ হ'ল বোলে এখন ফেৰী দেখোন চলিলে ভীম থাকিয়ে যাব এতিয়া মই আহি গলো টেবলেট লৈ আহিলো বাকলি ফেৰীখন দেখোন গ'লগে মোক এৰি থৈ মোৰ ল'ৰাটো ফেৰীখনতে গ'লগে সি এতিয়া অকলে কেনেকে থাকিব তহঁতি কোনোবাই শুনিছ যদি ৰখাই দে ফেৰীখন ৰখাই দে আমাৰ দাদী থাকি আহিলে কি হ'ব এতিয়া মই অকলে কেনেকে থাকিম ইয়াত এইটো ভীমটোৱেও বাৰু পটককে নামি যাব লাগে নে চলি থকা ফেৰীখনৰ পৰা এতিয়া তাৰ ল'ৰাটো কেনেকে থাকিব এখন ফেৰীত অকলে দাদী আপুনি গুচি আহক সোনকালে মোক লৈ যাওক মাইনা তুমি নেকান্দিবা তোমাৰ দাদী আহিব মোৰ দাদী কেনেকে আহিব নাওখন দেখোন বহুত দূৰলৈ গুচি আহিলে মাইনা নেকান্দিবা আমি আছো নহয় তোমাৰ লগত তুমি কেলে ভয় খাইছা দাদী মই জপিয়াই দিম এতিয়া পানীতে ধৰ ইয়াক নহ'লে ই সঁচাকে জপিয়াই দিব মাইনা আমি আছো নহয় তুমি কেলে ভয় খাইছা তেৰিকা বৰ মস্কিল কাণ্ড হৈ গ'লে মাইনা চাবা তোমালোকৰ দেৰি একেবাৰে পানী আহিছে নহয় সাঁতুৰি এইটো দেখোন জলহস্তিহে তহঁতি ইয়াৰ বাপেকটো জলহস্তিতকে কম নেকি যিডালে পেটোৱা একেবাৰে জলহস্তি নিচিনা দাদী দেখোন একেবাৰে পানীয়ে সাঁতুৰিহে আহিছা দেখিলা মাইনা মই কৈছিলো নহয় তোমালোকৰ দেদি আহিছে বুলি সঁচাকে পাই কেনেকে সাঁতুৰি আহিছে দাদীয়ে মাইনা তুমি এতিয়া ভয় খাব নালাগে তোমাৰ দেদি একেবাৰে সাঁতুৰি একেবাৰে আমাৰ লগে আহি থাকিব দাদী এনেকে সাঁতুৰি আহি থাকিবচোন দেই শুকান দাই আপোনাৰ বুদ্ধি কিন্তু মানিছো আৰু এইসোপা বুদ্ধি মই দাংবডি খাইহে বনাইছো সেইকাৰণে আকৌ শুকান একেবাৰে দাংবডি নিচিনা দীঘলীয়া একেবাৰে মাইনা তুমি এতিয়া সেইফালে বহি থাকিবগে যোৱা তোমাৰ দেদি আহি থাকিব দাদীয়ে একেবাৰে সাঁতুৰি আহি থাকিব নহয় মোৰ লগে দাদা নাওখন অকণমান ভালকে চলাব দেই মোৰ দাদী একেবাৰে তলে সাঁতুৰি আহি আছে নহয় আপুনি আকৌ চেপি নিদিব নাচাই তুমি একেবাৰে চিন্তাই নকৰিবা নহয় তেতিয়াহ'লে বাৰু ভাল কথা শুকান তই অকণমান পিছফালে যা মই এতিয়া বৰশীত মাছ ধৰিম দত্তি বৰশী লৈ আহিছে নহয় আপুনি দুজনীমান সৰহকে ধৰিব একেবাৰে পুৰিহে খাম আৰু খুৱাম একেবাৰে ব্ৰহ্মপুত্ৰ মাছ তহঁতক চবকে খুৱাম ধৰক তেতিয়াহ'লে মাইনা তুমি এতিয়া ভয় নাখাবা দেই তোমাৰ লগত আমি আছো নহয় দাদা আপুনিহে ভয় নাখাব মই আছো নহয় আপোনাৰ লগত ইয়াৰ একেবাৰে সাহসটো বাঢ়ি গৈছে বাপেক আহি আছে যে পানীয়ে ইয়াৰ বাপেকক ধৰি আনো নেকি বৰশী বাই ওপৰলে
ঐ দতি আকৌ ল'ৰাটো কন্দুৱাবলৈ বিচাৰিছে হ'বলা ঐ মই যেনে তেনে শান্ত কৰাইছোহে এই অকণমান ধেমালিহে কৈছো পাই এই বুঢ়া বয়সত সৰু ল'ৰাটোৰ লগত ধেমালি কৰিবলৈ লাজ লগা নাই হে কেনেবাকে চুট উঠিব একেবাৰে নদীত সাঁতুৰিহে আহিব লাগিব ঐ গেনেলা ফেৰীখন অকণমান লাহে লাহে চলাচোন ঐ কেলে ককা ঐ বৰশী টোপটো দিছো মাছ খোপা দেখোন থাকিয়ে আহিছে ঐ ফেৰীখন যিটোহে স্পীড চলাইছ ঐ চলি থকা নাট বাৰু কোনোবাই বৰশী বাই নাই ঐ কোনেহে পায় ঐ মইহে বাওঁ লগাই দেখুৱাই আছো ডাঙৰ মাছ এজনী ঐ চাওঁচোন বাৰু কেনেকে লগাই ৱাহ এইকেইটা দেখোন একেবাৰে পুৰা স্পীডত আহিছে ঐ কোন এইকেইটা সিহঁতে আমাক এতিয়া পিছিয়ে পেলাব তাৰ ভাল স্পীড দিয়ক সিহঁতক একেবাৰে আগবাঢ়িবলৈ নিদিব আমাৰ একেবাৰে নাওখন আগবাঢ়ি থাকিব গেনেলা ড্ৰাইভাৰ থাকিলে কোনে পিছ পেলাব পায় মই সিহঁতক পিছ পেলাই দিম ঐ মাৰক পোহাই ইমান স্পীড দিছ নে ঐ মই পৰিয়ে গৈছোগে ঐ গেনেলা আৰু স্পীডে ঐ পিছ পেলাই দে কেনেলা কাই সেইকেইটা আহি আছে একেবাৰে আমাক পিছ পেলাই দিব এতিয়া তহঁতি আগ নাবাঢ়িবি আমাক আগবাঢ়িবলৈ দে এই মই পৰা একেবাৰে গছকি দিছো পৰা যাব এতিয়া ঐ তহঁতি আৰু ৰেচ খেলিবলৈ জেগা নেপালি নে ঐ এখন নদীতেহে দেখিলি ঐ কেনেবাকে পৰিলে চিৰিয়াছ আৰু গোটেইকেইটা মৰিবি কেনেলা কাই ব'লক সেইকেইটা আহি আছে আৰু স্পীড দিব লাগিব তেতিয়াহে পিছ পেলাম সিহঁতক কেনেলা কাই মৰিলো ভাল বাচিলো একেবাৰে ৰক্ষা পৰিলো কেনেলা কি চলালি এখন একেবাৰে উল্টাই পুল্টাই পেলাইছ যে একেবাৰে 14 মান দেখি গলোগে মই একেবাৰে 100 ভৱন দেখি গলোগে মই তোমাৰ বাপেৰৰ বিয়া দেখি গলোগে কাকা তহঁতি অতি যাবি খাইছে মাৰক পোহাই এখন কি একেবাৰে ফেৰি চলালি তহঁতি একেবাৰে সেইকাৰণে মই আকৌ কৈ আছিলো নদী বোলো ৰেষ্ট নালাগিবি লাগিলি নহয় এতিয়া পালি নে মজাটো আমাৰ খোৱা বস্তু গোটেই গাল একেবাৰে পানীত পৰি থাকিলে এতিয়া কি হ'ব আমি এতিয়া কেনেকে পিকনিক খাম মই হ'লে একো নেজানো দেই মোৰ মাথাটোহে ঘূৰাইছে আৰু এতিয়া পিকনিক চিকনিক খাবলৈ বাদ দে আৰু ঘৰলৈ বৈ এতিয়া কেনেলা এখন ফেৰি ঘৰলৈ ঘূৰাই এতিয়া ককা আপুনি ঠিকে কৈছে আমি ঘৰলৈ যোৱাগে ভাল হ'ব এই বস্তু পাতি নাই খাবলৈ একোডাল আমি এতিয়া কেনেকে যাম মাৰক পোহাই হততৰ উৎপাত লাগিছিলে নহয় ৰেষ্ট লগাই এতিয়া পালি মজাটো কেনেলা কাই তেতিয়াহ'লে ঘৰলৈকে লৈ ব'ল লগাও ফেৰীখন পিকনিক খাবলৈ নাযাওঁগে আৰু লৈ গৈছো যি কৰ তহঁতি মেৰেক চক্কৰ আনে লাগেহে ভাই কেনেলা ফেৰি ঘূৰাকো ইমান দেৰি লাগে নে তোৰ ককা টেকনিকি খাৰাপি আহি গৈছে এখন ফেৰীত কি মাৰক পোহাই টেকনিকি খাৰাপি আহিছে কেনেলা কাই কি হ'ল খুন্দা মাৰি ব্ৰেক ফেল হৈ গ'ল কি হ'ল ব্ৰেক ফেল হৈ গ'ল ব্ৰেক ফেল হৈ গ'ল দাদা ব্ৰেক ফেল হ'লে কি হয় এতিয়া এখন ৰখাব নোৱাৰি ঘূৰাবও নোৱাৰি গৈহে থাকিব এতিয়া এতিয়া আমি ক'লে যাম কেতিয়াকে ৰখিব যেতিয়া তেল শেষ হ'ব তেতিয়াহে ৰখিব এখন এতিয়া এতিয়া মানে আমি বহুত দূৰ পাই যামগে খজতিকা মাছ দেখোন খাবলৈও এতিয়া চাউল তাউল নাই চব পৰি থাকিলে মানে আমি মৰিম দাদি ক'ত গ'ল আপুনি আমি এতিয়া মৰিম দাদিটো নাই দেখোন ক'লে গ'লগে এতিয়া কি কৰিবি কি কৰিম বুলি ভাবিছ তহঁতি তহঁতি আপোনাৰ ওচৰত বৰশীটো আছিলে নহয় সেইটো বৰশীতে মাছ ধৰি খাব লাগিব আৰু এতিয়া হ'বলা তহঁতি মোৰ বৰশীটোলৈহে আশা কৰি আছ ককা বেলেগক নিদিলেও মোক এজনী হ'লেও দিব আৰু তথা মূৰ্খ টকলা চুই নাই কেনেকে মাছ বনাই খাবি কেঁচা হ'লেও খাম আৰু যেনে তেনে পেটটো ভৰিলেই হ'ল আৰু নদীখন দেখোন একেবাৰে শেষ হৈ গৈছেগে মাৰক পোহাই নদীখন হেৰি কৰা নাই নদীখন সাগৰতহে পৰিছেগে তেতিয়া আমি সাগৰতহে পৰিমগে আমাৰ লগত এইবিলাক কি হৈ আছে চবে একেবাৰে ফেৰীখনত টানকে ধৰি লওক নহ'লে একেবাৰে তলত পৰিলে চব গোটেইকেইটা পৰি যাব উঠি পানী পৰি আছে ইমান ধুনীয়া লাগিছে দেখিবলৈ একেবাৰে নদীখন মাইনা এফালে গুচি আহা এতিয়া ফেৰীখন তলত পৰিবগে এতিয়া মানে আমি সাগৰতহে পৰিমগে পৰিমগে তুমি গুচি আহা পৰিব এতিয়া ভালকে ধৰি ল